শেহতীয়াকৈ অসম চৰকাৰৰ কৃষি বিভাগে যোৰহাট জিলাখনক ভোট জলকীয়া জিলা হিচাপে ঘোষণা কৰিছে। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে আমাৰ যোৰহাট জিলাখন আমাৰ দাঁতিকাষৰীয়া নাওবৈচাই হওক বা আমাৰ এই নিমাতী ৰংদৈত দেখা গৈছে কোনো বিশেষ ভোট জলকীয়া খেতি কৰা দেখা নাযায়। মই ইউটিউবত বিভিন্ন ভিডিঅ' চাইছোঁ বা ফেচবুকত বিভিন্ন জেগাত বিভিন্ন ভিডিঅ' চাই পেলাই দেখিছোঁ ভোট জলকীয়া খেতি কৰি বহুত কৃষক লাভৱান হৈছে। আৰু কেইবাটাও নিউজ চেনেলো দেখিছোঁ, নিউজ পেপাৰতো দেখিছোঁ লখিমপুৰৰ দুজন কৃষকে আমেৰিকা আৰু জাপানলৈও ভোট জলকীয়া পঠিয়াইছে। সেই ভিডিঅ'বোৰ দেখি আচলতে মই মটিভেট হৈ পেলাই মই যোৱাবাৰ ভোট জলকীয়া খেতি কৰিছিলোঁ, প্ৰায় 100 মান পুলি কৰিছিলোঁ। মোৰ শ্বৰ্ট ভিডিঅ' দিয়া আছে ইউটিউব চেনেলত দিয়া আছে। কিন্তু মই বিশেষ লাভ নহ'ল মোৰ, কাৰণ যিহেতু মোৰ অভিজ্ঞতা নাছিলে। এইবাৰ মই আকৌ সেই যোৱাবাৰৰ অভিজ্ঞতাটোকে সাৰথি কৰি এইবাৰ মই নিজে প্ৰায় 1000 মান ভোট জলকীয়া পুলি মই ৰুইছোঁ আৰু এতিয়া কিছু পুলি ফুলিছেও। ভাবিছোঁ মানে এই মাঘৰ লাষ্টলৈ বা ফাগুনৰ ফাৰ্ষ্টত মানে মাৰ্চৰ মাজভাগতে কিজানি এই ভোট জলকীয়াখিনি মই বিক্ৰী কৰিব পৰা হ'ব চাগে। ভাবিছোঁ যোৱাবাৰৰ অভিজ্ঞতাখিনিকে সাৰথি কৰি এইবাৰ মই এই ভোট জলকীয়াখিনি সফল হ'ব পাৰিম। আৰু মোৰ অভিজ্ঞতাৰ পৰা কওঁ যে ভিডিঅ'বোৰ যেনেকৈ দেখুৱাই যে বহুত লাখ টকা বিকিব পাৰে, 1 কঠা মাটি কৰিলে 2 কঠা মাটি কৰিলে ইমান লাখ টকা বিকিব পাৰে, আচলতে তেনেকুৱা নহয়। আচলতে প্ৰকৃততে প্ৰেক্টিকেল কৰিলেহে গম পোৱা যায় আচলতে প্ৰকৃততে বস্তুটো কি বা খেতিটোনো কি আচলতে। আৰু আমাৰ বিশেষকৈ দেখা গৈছে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতো এনেকুৱা বিশেষ কিবা নাই যে তেওঁলোকে ভালকৈ দেখুৱাই দিব। আৰু আমাৰ এডিঅ' হওক বা এইবোৰ বিভিন্ন বিষয়া আছে, বিষয়াবোৰৰ ওচৰত গ'লেও বিশেষ কোনো সুবিধা পোৱা নাযায়। তেওঁলোকক সুধিবলৈ গ'লেও এজনক আপোনাক ফোন নম্বৰ এটা দি দিব যে এই নম্বৰটো লৈ তুমি ভোট জলকীয়া কিনি আনা। তেনেকৈ কোনো এনেকুৱা বিশেষ হেৰি নাই যে ভোট জলকীয়া পুলি ভাল শস্যৰ যোগান ধৰিব বা কিবা কৰিব। মই নিজে 250 টকাকৈ মই তিয়কৰ পৰা কিনি আনিছোঁ পুলি। 250 টকাকৈ কিনি আনি পেলাই 1500 মান পুলি ৰুইছিলোঁ, তাৰে 1900 মান পুলি বাচিছে। ভাবিছোঁ এইবাৰ সফল হ'ম। যোৱাবাৰৰ মোৰ অভিজ্ঞতাটোৰ পৰা এইবাৰ লাভ হ'ব বুলি ভাবিছোঁ মই। যোৱাবাৰ আপোনালোকে মোৰ ভোট জলকীয়া দেখিছিলে, ভোট জলকীয়া খেতি বা যোৱা বছৰ কৰিছিলোঁ। যোৱা বছৰত প্ৰায় 100 মান পুলি ভোট জলকীয়া খেতি কৰিলোঁ। মোটামুটি অভিজ্ঞতা নাছিলে কাৰণে বিশেষ লাভ কৰিব নোৱাৰিলোঁ। কিন্তু একদম স্মাৰ্ট চাকচেছো হোৱা নাই, বিফলো হোৱা নাই। এইবাৰো মই প্ৰায় 1000 মান পুলি কৰিছোঁ ভোট জলকীয়া। এতিয়া কিছুমানে দেখিছেনে ফুল ফুলিছেও। মই আগতীয়াকৈ ৰুব লাগিছিল, বিশেষ কাৰণবশতঃ দেৰি হ'ল অলপ ৰোৱা। সেইবুলি এতিয়া হেৰি আহিছে, ফুল আহিছে বহুত। আৰু বহুতত পাত নতুন পাত আহিছে। আৰু মাজতে আচলতে অভিজ্ঞতা নাই কাৰণে অলপ বেয়া হ'ল, কিন্তু যোৱা বছৰ অভিজ্ঞতা একেবাৰে কিছু কাম কৰিম বুলি ভাবিছোঁ। কাৰণ যোৱাবাৰ অভিজ্ঞতাখিনি এইবাৰ মই কামত লগাইছোঁ। আৰু ইয়াৰ মালচিং দি পেলাই ধুনীয়াকৈ বনটো কম আহে, মালচিং জাপানৰ আহি সেইটো ব্যৱহাৰ কৰিছোঁ মই। এতিয়া যদিও বন কম আহে, কিন্তু অলপ আহিছে। হয়তো মোৰ দিয়া হয়তো ভুল হৈছিলে। আৰু এনেকুৱা আমাৰ ঘৰত এনেকুৱা অভিজ্ঞ মানুহ নাই, যেনেকৈ ভিডিঅ'বোৰ দেখুৱাই থাকে। বহুত কিবা কিবি কয় 1 কঠা মাটিত বহুত লাখ টকা ঘটিব পাৰে। ভিডিঅ'বোৰ বহুত দেখুৱায়, কিন্তু প্ৰেক্টিকেল কৰিলে আচলতে গম পোৱা যায় প্ৰকৃততে কিনো আচল ছবিখন কি। মই আচলতে প্ৰেক্টিকেল কৰি চালোঁ। যোৱাবাৰ 100 মান পুলি মই কৰিছিলোঁ। 100 মান বিশেষ একো লোকচান হোৱা নাই যদিও বিশেষ লাভতো নাছিলে। এইবাৰ মই প্ৰায় 1000 মান পুলি মই কৰিছোঁ মোৰ বাৰীত। দেখা যাওক, ভাবিছোঁ, আশা কৰিছোঁ যিহেতু ফুল আহিছে, সোনকালে ফুল আহিছে, মাঘৰ প্ৰথমতে ফুল আহিছে, ভাবিছোঁ এবাৰ ভাল ৰিজাল্ট এটা পাম।